শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জনকল্পতৰু আহন্ত বিনাহী নাই 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 আমাৰ পৰম কৃষ্ণ। গুড মৰ্ণিং। এয়া আজি হয়তো আপোনালোকে ভাবিছে বাহিৰত পোহৰে হোৱা নাই। আমি আজি সুদূৰ গোগামুখৰ পৰা সোমাই যাব লাগে। নৰিয়া থান বুলি কয়, বাসুদেৱ থান। আমি বাসুদেৱ থানলৈ বুলি আজি এক যাত্ৰা কৰিম। গতিকে সেইকাৰণে আজি ৰাতিপুৱা সকলো সোনকালে উঠিছোঁ আৰু পাৰ্যাতিক যিবিলাক কাম আছে সেইবিলাকো সোনকালে কৰিবলগীয়া হৈছে। আজি মোৰ লগতে আপোনালোককো লৈ যাম সুদূৰ বাসুদেৱ থানলৈ। গোগামুখ লখিমপুৰৰ পৰা যাব লাগে। মই এবাৰ সৰুতে গৈছোঁ, মনত নাই। গতিকে আজি সকলোৰে মংগলৰ কাৰণে আমি আমাৰ পৰিয়ালৰ সকলো যাম। গতিকে আপোনালোকো আমাৰ লগতে যাব, চাই থাকিব ভিডিঅ'টো। কৃষ্ণ। এয়া ৰিয়ান উঠাই নাই, এয়া শ্ৰীমতী, নমস্কাৰ কৰি দিয়া। এয়া ভণ্টি, সৰু ভণ্টি। এয়া তাই মানে গা চা ধুই আহি এয়া এনেকৈ আছে আৰু নেদেখুৱাওঁ তাইক কাপোৰটো সেই পিন্ধি আছে। তাৰপিছতে মা ক'লৈ গ'ল? এইজনী আমাৰ ডাঙৰজনী ভণ্টি, তাইৰ ৰুটি চুটি কিবা শুকান ৰুটি লৈ লৈছে, চাহ বনাইছে, কিবা কৰি আছে আৰম্ভণি যাত্ৰাৰ আগত। এইজনী মা। এয়া আমি পাই ৰেডি হৈছোঁ। এই বেলি ওলোৱা নাই, ওলাব আৰু। এতিয়া পূবফালে বেলি ওলোৱাৰ আগৰ দৃশ্য হৈ গৈছে। ওলালে যদিও ডাৱৰ আছে। আমি দে ৰিয়ান, ক'ত যাবা? ক'ত যাবা তুমি? ক'ত যাবা? ভৰি ওচৰলৈ যাবা? বাসুদেৱ থান যাবা? মা ক'লৈ গ'ল? আমাৰ যাত্ৰা আৰম্ভ হৈছে। এতিয়া মানে আমি ঘৰৰ পৰা ওলাই আহি অকণমান ৰ'লোঁ। আমাৰ মানে জোঁৱাই যাব, এইটো জোঁৱাই ঘৰ। ইয়াৰ মাজতে অকণমান গপ চপ হৈছে, কথা বতৰা হৈছে দেই। আমাক লগ কৰি থৈছে। চুমৰ ল'ৰাটো আছে, সিহঁত ছটিয়ালৈ গ'ল। মই আকৌ কালি এই নহয় বুনো মই সি অহালৈকেতো নাযাওঁ বুলি ক'লে নহয়। আহিলা? পেহী আছে, পেহীয়ে পেহীলৈ আকৌ ৰখি পেলাই গাড়ীত উঠাই লৈছোঁ। এতিয়া আমাৰ মানুহ উঠোৱা পৰ্ব শেষ হয়। এতিয়া আমি যাত্ৰা কৰিছোঁ সুদূৰ বাসুদেৱ থানলৈ বুলি। বৰঙাবাৰী চেণ্টাৰ পাইছোঁহি আৰু বৰঙাবাৰী নামঘৰ পাইছোঁ। বৰঙাবাৰী চেণ্টাৰ। এতিয়া এইখন আমাৰ ঘৰৰ ফালে সোমোৱা বৰঙাবাৰী কল্যাণী মন্দিৰ গেটখন। এতিয়া আমি বৰঙাবাৰীৰ পৰা পাৰ হৈ গৈছোঁ। এয়া বেলিটো ওলাবলৈ লৈছে। ঠিক আমি BM ৰেষ্টুৰেণ্টৰ ওচৰ পাইছোঁ। এইখন আমাৰ বৰঙাবাৰীৰ নতুন ৰেষ্টুৰেণ্ট। আহিব, ইয়াত বৰ সুস্বাদ্য খাদ্য হয়, আপোনালোকে আহিব। এয়া আমি আহি গহপুৰ পাইছোঁ। আৰু আপোনালোকক মই এইখনতে, এইটো আমাৰ NH 15 নং ৰাষ্ট্ৰীয় ঘাইপথ কাষতে গহপুৰ নাপাওঁতে আমাৰ যিখন বিদ্যালয়ত মই পঢ়িছিলোঁ, মহাবিদ্যালয় এইখন আমাৰ ছয়দুৱাৰ কলেজ। আপোনালোকে চাব ৰাইজ, এইখন ছয়দুৱাৰ কলেজ। গহপুৰৰ পোৱাৰ আগে আৰু 4 লেনৰ কাম চলি আছে কাৰণে মানে সম্পূৰ্ণ হোৱা নাই কাৰণে চেদেলি ভেদেলি হৈ আছে গহপুৰখন। পাছত কিন্তু বহুত ধুনীয়া লাগিব। আৰু অলপ আগত আপোনালোকক এটা বস্তু দেখুৱাম, এখন মানে ঠাই দেখুৱাম। বৰিগাঁৱত যিটো অৰুণাচল সংযোগী হৈ যিটো ৰাস্তা হৈ আছে,
সুন্দৰ এটা পৰিৱেশ হৈ আছে তাত ৰাস্তাৰ এইয়া আপোনালোকক কোৱা জেগাকণ আমি পাই গৈছোহি যিটো মানে এইফালে অৰুণাচল সংযোগী হৈ পেলাই এইটো 4 লেনটো ওলাই গৈছে আৰু এইফালে লখিমপুৰ যাব পাৰি লখিমপুৰ বা এনেকৈ ধেমাজি যোৱা ৰাস্তা সেইকাৰণে আপোনালোকৰ কাৰুকাৰ্য বৰ ধুনীয়া চলি আছে দেখাম ভালকৈ দেখাব পৰা নাই মই অকণমান পিছত থাকিলোঁ আমি এইফালে ৰাস্তাটো ভালকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক তথাপিতো বিহপুৰলৈ যায় বিহপুৰীয়া হৈ গৈ এইফালে বান্দৰদুৱাৰো আমি বান্দৰদুৱাৰেদি আহি আছোঁ নাৰায়ণপুৰ আমি বান্দৰদুৱা পাইছোঁহি অৰুণাচলত পৰে অকণ টেক্সৰ ক্ষেত্ৰত অকণ কমি যায় ৰেহাই হয় সেইকাৰণে এইটো ডিপুলৈকে গাড়ীখনত তেল ভৰাম বুলি লৈ আহিছোঁ ইটানগৰ যায় ইটানগৰ যায় মানে অৰুণাচল পৰে এয়া বান্দৰদুৱা মানে অসম আৰু অৰুণাচলৰ এক সীমামূৰীয়া অঞ্চল বান্দৰদুৱা হাৰমতি পাইছোঁ হাৰমতি ইয়াত এখন ডাঙৰ বজাৰ বহে আচলতে এইখন বজাৰটো মানে বিশেষত্ব এইটো ইয়াতে মানে অৰুণাচলৰ বিভিন্ন অৰুণাচলী মানুহ আহেতো গতিকে ইয়াতে বজাৰখনৰ যথেষ্ট তাৎপৰ্য আছে ইয়াত দামটো অলপ বেছি হ'ব ইয়াত এখন হাৰমতি বজাৰ একবাৰ আপোনালোকে আমি আহি থকা মানুহকেইটাকো চাওক ৰাইজসকল এয়া এইজনী আমাৰ সৰুজনী ভণ্টি এইজনী এইটো আমাৰ ইয়াত এইজনী কোন নকওঁ দিয়ক এইয়া দেউতা আছে পিছফালে বহুৱাই থৈছোঁ এই পেহী সেয়া মা এজনী এই আমি আহি আহি লখিমপুৰ টাউন পাই গ'লোঁ এই আহি পেলাই লখিমপুৰত অকণমান চাহ অকণমান খাম বুলি হোটেল এখনত সোমালোঁ ইয়াত চবেই চাহ অকণ খাই লৈছোঁ এতিয়া আমি লখিমপুৰ পাৰ হৈ গন্তব্যস্থান অভিমুখে গৈ আছোঁ লখিমপুৰ টাউনৰ মাজেদি আমি
পদুমণি আই থান বুলি কয়। এয়া পাইছোঁ। এইখন কোন জেগা বুলি কয় ভাইটি? এইখন কোন জেগাৰ পৰা? এইখন সোৱণশিৰি নদী। আমি সোৱণ এটা গানো আছিলে ন? আমনি লাগিছে নেকি? নাই লগা। আমি ক'ত আহি আছোঁ? আমি এতিয়া আপোনাৰ গোগামুখৰ পৰা ঢকুৱাখানা ৰাস্তাত সোমাই আহিলোঁ। ইফালে মই থাকি গ'ল, ঘপককৈ পাহৰি গ'লোঁ ভিডিঅ'টো কৰিবলৈ। এইটো এতিয়া ঢকুৱাখানা ৰোড। আমি আপোনাৰ ঘিলামৰা কিবা ঘিলামৰা 20 কিলোমিটাৰ আছে। ঢকুৱাখানাৰ পৰা সোঁ চাইডে এই ৰাস্তাটোদি সোমাই আহিব লাগে। আমি মানে এটা সমস্যাৰ সন্মুখীন হ'লোঁ। আমি এইফালেদি আহিছিলোঁ, এই ৰাস্তাটোদি দলংখন বেয়া। এতিয়া আকৌ গাড়ীখন ঘূৰাই আছে। আমি এটা বেলেগ এটা ৰাস্তাইদি যাব লাগিব। বাসুদেৱ থান কোনফালে যাব লাগিব? ন বাসুদেৱ থান নৰুৱা থান অভিমুখে আহি আছোঁ। আমি আচলতে গুগল মেপ চাই চাই আহি আছিলোঁ, কিন্তু ওলোটা হৈছে বুলি ভাবিছোঁ। ক'লৈ গৈছে দাদা? আচ্ছা আচ্ছা আচ্ছা। ৰাস্তা বেয়া। মই এবাৰ সুধি লোৱা ভাল হ'ব নেকি? তাৰ কথাটোতে বিশ্বাস কৰিব নোৱাৰি। মানে আমি কি কৰিলোঁ জানো, আমি সেইফালে দিয়ে যাব লাগিছিল। তাৰ চিন্তাল যে মাৰি থোৱা আছিলে, আমি এতিয়াও পামগৈ, কিন্তু আমি আমি ভুল কৰিলোঁ। এই বজাৰখন আছে নহয়, হয়, বজাৰখনৰ পৰা টাৰ্ণিংটো ঘূৰি দিবা। সেইখন গেট এখন আছে মানে লিখা আছে। হয় নেকি? কিমান কিলোমিটাৰমান হ'ব আৰু? 2-3 কিলোমিটাৰ। আচ্ছা ঠিক আছে বাৰু দে। এইটো নামঘৰ এভাগ পাইছোঁ। এয়া বাসুদেৱ থানৰ কিছু যেন আমি আমাৰ মঞ্জিলকে কৰিব আগে আহে তেনেকুৱা লাগিছে। কেতিয়া পাম আৰু? আমি ভিতৰত পাম নে নাপাম বাৰু? নাই, এই থানৰ জেগাত সোমালোঁ। থানৰ জেগাত সোমালোঁ। থানৰ জেগাত সোমাইছোঁ। এই গেটৰ পৰা ভিতৰত সোমালোঁ আৰু এই পাইছোঁ। শুনিছে? তাৰমানে এই স্পীকাৰটো বন্ধ কৰিলে তেতিয়া মায়ে কাণত লৈছে। বাসুদেৱ থান পালোহি। এতিয়া মানে তেওঁলোকে মন্দিৰৰ ভিতৰলৈ ওচৰলৈ মানে গাড়ী নিব নিদিয়ে, সেইকাৰণে আমি ইয়াতে পাৰ্কিং আছে, পাৰ্কিঙতে আমাৰ গাড়ীখন থোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি এতিয়া এইদৰে খোজকাঢ়ি আমি বাসুদেৱ থানৰ মূল মানে থানৰ ওচৰলৈ আমি এয়া আমি খোজকাঢ়ি আহি আছোঁ। এয়া মা, এয়া মই, এয়া আমাৰ ৰিয়ান শুলে। এইফালে আমাৰ ৰিয়ান শুইছিলে,
এইটো সাৰ পাই গ'ল হাতী দেখুৱাম বুলি ক'লত মানে মূল গেট ভাগত হাতী আছে তাকে আমি দেখোঁ এইভাগ মূল তোৰণ মূল গেট বাসুদেৱ থানৰ এইভাগ খুব সুন্দৰ লোকেশ্যন সুন্দৰ পৰিৱেশ এক আধ্যাত্মিক পৰিৱেশ ইয়াতে একেলগতে লগ এয়া আমি আহি আছোঁ আহি মূল জেগাত আমি উপবিষ্ট হ'ম আৰু খোজকাঢ়ি আহি আছোঁ সকলো মূল জেগাত হেৰি কৰি আছে মায়া খোজা মাজে আমি বাসুদেৱ থান মূল প্ৰৱেশ কৰিছোঁ কৃষ্ণ প্ৰৱেশদ্বাৰ ইয়ানে এতিয়া সেইটো চিনেমা এটা হৈছে জ্বলাব পৰা থাকিম বুলি কৈছিলো ৰ'ব চাই লওঁ আমি জেগাবোৰ কিমান কেনেকৈ চবেই চাকি লগাইছে কেনেকৈ চাকি লগাইছে চাকি লগাইছে সকলো এই বিশ্বাস আৰু আস্থাত গোটেই সংসাৰ চলি আছে ধূপ লগাব তোমাৰ হাত পৰিব দে মায়ে লগাব তুমি খুৱাই দিলা নহয় হৈ গৈ থাকে যথেষ্ট ভক্তবৃন্দ ভিৰ আছে তাতে শাৰী পাতি ক্ৰমান্বয়ে আগবাঢ়ি যাব লাগিব বৰদেউতা আপুনি কওকচোন আমাৰ এই বাসুদেৱ থানখনৰ যিটো থুলমূলকৈ আপুনি ইতিবৃত্ত এটা মোক অকণমান বখানি দিবচোন প্ৰসিদ্ধ থান হয় এই থান বাসুদেৱ থান উত্তৰ লখিমপুৰ ঢকুৱাখানা মহকুমাৰ সমীপত অৱস্থিত আৰু এই থানৰ মাহাত্মা বৰ ডাঙৰ হয় হয় এই মাহাত্মাৰ বিষয়লৈ সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ ভাৰতৰ বাহিৰৰ বিভিন্ন জেগাৰ মানুহে আহি দৰ্শন কৰেহি যি মনোভাৱ লয় সেই মনোভাৱ বাসুদেৱে পূৰ্ণ কৰে আৰু বোলে বাসুদেৱ 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 বুলিয়া যিটো মৰে সিটো পুৰুষৰ জানা যমৰাজ লিখনৰ মাৰ্জন কৰে
বোলে বাসুদেৱস্য দেৱক্ত শান্ত সানংগতমানুভা তেচাং দাসস্য দাসোহং জন্মা জন্মনি বাসুদেৱ চৰণৰ সমস্ত দাসৰো দাস হিচাপে যি একাগ্ৰতা হিচাপে বাসুদেৱ চিন্তা কৰে তেওঁ যি মনৰ কামনা কৰে সকলোখিনি ফল বাসুদেৱে মনৰ কামনাখিনি সিদ্ধি কৰে এই বাসুদেৱ মূৰ্তিভাগ আছিলে পূৰ্বতে কুণ্ডিল নগৰত এই ৰুক্মিণী আয়ে সদায় কৃষ্ণক স্বামী হিচাপে পাবৰ কাৰণে এই বাসুদেৱ মূৰ্তিভাগে সদায় আৰাধনা কৰিছে আৰু সেইমতেই বাসুদেৱে সেই তেওঁ ৰুক্মিণী আয়ে মনৰ কামনা পূৰ্ণ কৰিলে আৰু সেই মূৰ্তিভাগ কুণ্ডিল নগৰ থকাত আহোম ৰজাৰ দিনত যেতিয়া ৰাজত্ব হয় এই অসমখন তেতিয়াই আহোম ৰজাৰ ৰজা জয়ধ্বজসিংহ ৰজাই সেই এই বাসুদেৱ থান স্থাপন কৰিছিলে আৰু শিৱসিংহ ৰজাই সেই মূৰ্তিভাগ কুণ্ডিলৰ পানী ইয়াত 4 গড় মাৰি আৰু মাটি বিটি দান কৰি বাসুদেৱ স্থান নৰৱা সত্ৰ দৌল দেৱালয় সকলোখিনি বনাই বাসুদেৱ নৰৱা এই গোসাঁইক চমজি দিয়ে আৰু সেই তেতিয়াৰ পৰাই এই বাসুদেৱ থান চলি আছে পুৰুষানুক্ৰমে বৰদোৱা আৰু বাসুদেৱ একেই আৰু সেইমতে বাসুদেৱ থান চলি আছে আৰু বাসুদেৱ মহাত্মা গুণতে আজি শ হাজাৰ মানুহ ইয়াত বাসুদেৱ সমাগম হৈছে আৰু সেইটো অতি আনন্দৰ কথা বাসুদেৱ যি যেনেকৈ মনতে ভাগ কৰিছে সেইখিনি যেন বাসুদেৱে অঞ্জলি দিয়ক আমি এইখিনি আশীৰ্বাদ কৰি সেইখিনি যেন ৰিয়ান কোৱা ৰিয়ান দেউতাৰ লগত যোৱা যি প্ৰভু ঈশ্বৰ দৰ্শন লাভৰ কাৰণে ভক্তসকলে ৰৈ আছে ৰহা কি গাই আছা তুমি কৃষ্ণ আমি সেয়া সৎকাৰ কৰি আহিলোঁ এতিয়া এয়া মানে প্ৰসাদৰ ব্যৱস্থা আছে প্ৰসাদ লৈ যাব পাৰিব প্ৰসাদ এইদৰে প্ৰসাদ দি থাকে প্ৰসাদ গৌণ্ড পক্ষী দেই দেহা হে চোৱাচোন ভৰি উঠি আহে গৌণ্ড পক্ষীত ভৰি উঠি আহে হৰি বাহন দেই দুইটা যোৱা ইয়াতে এটা ৰেষ্ট ৰুম দেখিছোঁ এইটো খুব সুন্দৰ আটক ধুনীয়াকৈ ৰেষ্ট ৰুমটো আছে আপোনালোকক ৰেষ্ট ৰুমটো দেখুৱাব বিচাৰিছোঁ মই এইটো ৰেষ্ট ৰুম ইয়াতে আমাক এজন ভকতে চাহ দিছে এইটো ৰেষ্ট ৰুম খুব সুন্দৰ ইয়াতে লিখা আছে হৰি নামৰ আছে বৈকুণ্ঠ প্ৰকাশে প্ৰেমমিত নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে প্ৰমাণ কৰিছে আচলতে এই থানখন জগতগুৰু শংকৰ গুৰুজনাই জন্ম দিয়া গেষ্ট ৰুম তাতে ব্যৱস্থা আছে সুন্দৰ চকী আছে বৰ্তা এখন গুৰুজনাই বনোৱা থানেই এখন কিমান কেতিয়া এইটো একেবাৰে মানৰ দিনৰ হয়
নৰোৱা সামগ্ৰিক পৰিৱেশটো আপোনাৰ মূল যিটো নামঘৰ বুলিয়ে ক'ব পাৰে, মূল নামঘৰ বিভাগ। ইয়াতে এইটো এটা গৃহ আছে, এইটো অডিটৰিয়াম টাইপত আছে গৃহ, হয়তো নতুনকৈ বনাইছে। ঠিক সেইদৰে বিভিন্ন সৰু সৰু গৃহ আছে, ইয়াত অতিথিশালাও আছে। অতিথিশালা গছ আছে, ছাঁত মানুহ বহিব পাৰিব, জিৰাব পাৰিব, গছ আছে যথেষ্ট, গতিকে ছাঁ আছে। ভিতৰৰ চৌহদত যথেষ্ট ছাঁ আছে। ইহঁতকেইটা বৰ ভাল পাইছে বালি খেচিব লাগে। যিমানে বালি খেচিব সিমানে ইমিউনিটি বুষ্ট হ'ব। বালি বোকা এইবিলাকেই জীৱন আচলতে। বাসুদেৱ নামঘৰৰ ঠিক সন্মুখভাগতে এটা আটক ধুনীয়া পুখুৰী আছে, যথেষ্ট প্ৰায় 1.5 মাটিৰ এটা পুখুৰী, বৰ মনোমোহা পৰিৱেশ। তাৰ পুখুৰী পাৰত এটা ঘৰ আছে, এইটো চাগে অতিথিশালা, সম্ভৱ অতিথিশালা হ'ব। আৰু আটক ধুনীয়া পৰিৱেশটো যথেষ্ট সোণত সুৱগা চৰাই তুলিছে। আপোনাক সামগ্ৰিক লোকেশ্যনটো মই দেখাই আছোঁ, এনেকুৱা ধৰণৰ এটা পৰিৱেশ। নেদেখিলে আচলতে আপোনালোকে কল্পনা কৰিব নোৱাৰিব, ইয়াত যি মানুহৰ বিশ্বাসৰ যি আধ্যাত্মিক যিটো পৰিৱেশ, বিশ্বাসৰ যিটো পৰিৱেশ, সেইটো আপোনালোকে আহিলে ইয়াত গম পাব। খুব জাগ্ৰত এখন থান হিচাপে গোটেই সদৌ অসম নহয় ভাৰতবৰ্ষজুৰি জনাজাত। গতিকে আপোনালোকে সকলো ইয়ালৈ আহিব, আহি ইয়াৰ যি আধ্যাত্মিক পৰিৱেশ তাৰ লগত আপোনালোক জড়িত হ'ব, ভাল লাগিব। সকলোৰে মংগল হওক। আজি আমি ইমানতে আমাৰ আজি এই বাসুদেৱ থান যাত্ৰা সমাপ্তি কৰিছোঁ। সকলোৰে মংগল হওক। কৃষ্ণ।